নমস্কাৰ, বৰলক্ষীবাৰৰ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত ব্লগ আৰম্ভ কৰিছোঁ। আজি যিহেতু বিশ্বকৰ্মা পূজা, ভাবিলোঁ ঘৰতে পূজাও পাতিব লৈছোঁ। তাতে বেছি ডাঙৰকৈ নহয় আৰু সৰু সুৰাকৈ পূজা ভাগ পাতিব লৈছোঁ। আৰু সেয়াই বোলো ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। এতিয়া কেনেকৈ কি কৰোঁ দেখাই যাম, চাই যাব ভিডিঅ'টো। আৰু এতিয়া এইফালে গাড়ীত আৰু চাইকেলত পানী মাৰি আছে। কালি গাড়ী চাড়ী ধুই থোৱা হৈছে বাৰু, তথাপিতো আজি অকণমান পানী মাৰি দিছে পূজা কৰিব লাহেকৈ। মোক ভিডিঅ'টো নকৰিবলৈ কৈ আছিলে, কিন্তু মই ভিডিঅ' কৰি আছোঁ বাৰু। তাৰপিছত এয়া পানী মাৰি ল'লে গাড়ীত। তাৰপিছত এতিয়া মই এইফালে বুট মগুবোৰ অলপ ধুই লওঁগৈ। এইফালে এয়া বুট ধুই আনিছোঁ, মগুখিনিও ধুলোঁ, অকণমান কল নাৰিকলত পানী অলপ ছটিয়াই দিলোঁ। এইবোৰ বেছি ধোৱা নাই আৰু। পূৰা ক'লা মূলা কৰি আনিছে। বৰষুণ আজি এইফালৰ পৰা আনিছে, আনকালে আহিলে এইফালৰ পৰা আহে, কেতিয়াবা এইফালৰ পৰা আহে। আজি বৰষুণ আহিছে এইফালৰ পৰা। মই এতিয়া কাপোৰ মেলিবলৈ বুলি আহিছিলোঁ, কাপোৰকেইটা মেলি ল'লোঁ। তাৰপিছত পূজা কৰাই নাই, কৰিম। এতিয়া পূজা ভাগ কৰিবৰ কাৰণে বহি লৈছে। এইফালে পাত কাটি মেলি লৈছে আৰু মাহ প্ৰসাদবোৰো মই ধুই মেলি আনি দিলোঁ। ইয়াতে আগবঢ়াই লৈছে। তাৰপিছত সোনকালে বোলো নিয়মটো তেতিয়া কৰিলে অকণমান আজৰি হ'ব পাৰিব। আজৰি মানে ডিউটিও আছে, ডিউটি জেগালৈ যাব। আজি পিছে ডিউটি নহয় বাৰু, কিন্তু তাততো পূজা পাতিব আৰু সোনকালে সকলো গ'লেহে পূজা ভাগ তাতো সোনকালে আগবঢ়াব পাৰিব। নহ'লেতো বহুত দেৰি হৈ যাব, আৰু বহুত দেৰি হৈ গ'লে অহাটো আকৌ দেৰি হ'ব। সেইকাৰণে কৈছোঁ ঘৰত সোনকালে পূজা ভাগ কৰি নিয়মটো আপুনি কৰি লওক, তেতিয়া আপুনি নিশ্চিন্ত মানে ওলাই যাব পাৰিব। আৰু সেই এতিয়া পূজা কামত ব্যস্ত হৈ আছে। পূজা কৰিব লৈছে আৰু আমি ইয়াতে বহিছোঁ। আমি যোগাৰ দি আছোঁ বাৰু বস্তু। আজি বিশ্বকৰ্মা পূজা বুলিকে এতিয়া আমাৰ ঘৰতো পাতিছোঁ আৰু সৰুকৈ পূজা ভাগ। এইফালে আমাৰ পূজাৰীয়ে কাম আৰম্ভ কৰিছে আৰু এইফালে চাকি বাতি সজাইছে আৰু অৰিহণা এইফালে সজাই মেলি দিছে। তাৰপিছত মাহ প্ৰসাদ সজাব এতিয়া। বতাহ মাৰিছে আজি পিছে দেই। চাকিখন অকণমান আগলৈ দিয়ক। বতাহে ধৰিব এতিয়া, চাকিখন আগলৈ দিয়ক, বতাহ নালাগিব আগত। পূজা কৰি আছে আৰু মই এইফালে মোৰ আজি 2টা কেক অৰ্ডাৰ আছে। এয়া আপোনালোকক অকণমান ভিডিঅ' কৰি দেখাই দিছোঁ। কেককেইটা কেনেকুৱা লাগিছে জনাব। একেবাৰে চিম্পুলকৈ দিছে কেকটো, সেয়া দেখিছে নহয়। আৰু এটা আছে, সেইটো মই এতিয়া দেখাম আপোনালোকক। সেইটো মই অকণমান বাহিৰত ফটো মাৰিবৰ কাৰণে আহিছিলোঁ। ভিতৰত যিহেতু ফটো মাৰিলে ধুনীয়া নুঠে, একেবাৰে বাহিৰতে দেখাই দিছোঁ আপোনালোকক। কেনেকুৱা লাগিছে কমেণ্ট কৰিব। আৰু এটা দেখাই দিছোঁ, সেইটো ছেমি ফাউণ্ডেন কেক। এতিয়া এইফালে অকণমান লগাওঁতে হেৰি হ'ল, একো নাই বাৰু। এইটো কেনেকুৱা লাগিছে জনাব। পুতলাটো ইমান বেছি ধুনীয়া নহ'ল, তথাপিতো ভালেই লাগিছে বাৰু, ইমানো বেয়া লগা নাই। কেনেকুৱা লাগিছে জনাব কেককেইটা। 2টা কেক হৈ গ'ল, সেইকেইটা এইফালে ৰেডি কৰি ল'লোঁ, নিবলৈ যিহেতু আহিব সোনকালে। এতিয়া আমি সেয়া কৰি লওঁ। গামোচাখন লৈ নানিলে আকৌ সেয়া কৃষ্ণ হে বিশ্বকৰ্মা বছৰটো যাতে ভালে ভালে পাৰ কৰে আৰু আমাৰ ওচৰত সেয়া বাগি দিছোঁ আৰু বছৰটো ভালে ভালে পাৰ কৰিব লাগিব। আৰু কিবা গাড়ী ঘোঁৰা আহিবলৈ নগ'লে নেকি? গাড়ী ঘোঁৰা আহিবলৈ গাড়ী আৰু এক্সইউভি গাড়ী এখন যাতে চাৰিটা থকা এইটো পোহৰে নাহিছে আজি। 4টা চকা থকা এখন আহিবলৈ আশীৰ্বাদ কৰিব আৰু 4টা চকা আৰু জানো আপুনিহে জানে কি বিচাৰে। আৰু ঘৰটো আৰু অকণমান বাকী আছে, ঘৰটো যাতে ঠিক ঠাক কৰি দিব লাগে। এতিয়া পূজা কৰি হ'ল, এতিয়া আমি প্ৰসাদ খাওঁ। ফুটটো নিদিলে যে আপুনি এটা লৈ লওক আকৌ, নিজে লৈ লৈছে। এই বৰ ডাঙৰ হ'ল দেখোন। মোক বৰ ডাঙৰকৈ দিব, এই তলতে অকণমানকৈ দিয়ক, অকণমানকৈ দিয়ক, বৰ ডাঙৰ নকৰিব। বৰ ডাঙৰ কৰি দিলে পাতখন ল'ব লওক, গাড়ীত দিব গৈ বোলক প্ৰসাদ, তাৰপৰা বিল খাব। আমি গাড়ীত ফুট দিব আহিছোঁ। মোৰ গাড়ীখনতে আগে দিছে দেই, হ'ব বহুত ডাঙৰ নিদিব আকৌ। আকৌ এইফালে আজি বতৰ একদম ধুনীয়া। এনেকুৱা বতৰ হ'লে মোৰ ভালেই লাগে বাৰু, গৰমটো অন্ততঃ কমি থাকে।
তোনো চাইকেলখনত দিছে আপোনাৰখনৰ লাষ্টতহে দিছে দেখোন তাতে দি দিয়ক পূজা হৈ গ'ল আৰু আমি গাড়ীত ফুট পালা পিন্ধালে আৰু ফটো দি ল'লে আৰু পূজা হ'ল আৰু এতিয়া প্ৰসাদ খামগৈ হ'লক এতিয়া প্ৰসাদ খাওঁগৈ আজি বতৰটো ভালে কৰিছে বাৰু দেই বহুত বেছি গৰমো নহয় বিশ্বকৰ্মা বাবা কি আমি এতিয়া এইফালে প্ৰসাদ খাব লৈছোঁ এইফালে কল খালে সুদূৰে কল লাগে দি দিয়ক আকৌ পূজা খাবলৈ আহিছে সিহঁতি প্ৰসাদ দি দিয়ক সিহঁতক চবক আমাৰ বিশ্বকৰ্মা পূজা খাবলৈ আহিছে আজি আলহী এয়া প্ৰসাদ খালে এতিয়া প্ৰসাদ খালে মানে সিহঁতি লৈ লৈছে যিলক খোৱাই নাই আমি ভাত খাই বৈ লৈছোঁ এইফালে বনালোঁ আজি দাইল আৰু গাজৰ স্কচ চয়াবিন আৰু এইফালে মাংস কালি অনা অলপমান আছিলে খাই দিব লাগিব এতিয়া আৰু খাই লওঁ এতিয়া আমি ভাত খাওঁ পূজা হৈ গ'ল আমাৰ ভাতটো খাই লওঁ আৰু এতিয়া এইফালে মই খিচিৰি অকণমান বনাই ল'লোঁ ইয়াত দেখিছে নহয় এইফালে তেল মাৰিব লৈছোঁ বিশ্বকৰ্মা বুলিলে খিচিৰি অকণমান নাখালেও ভাল নালাগে সেইকাৰণে ভাবিলোঁ কি ঘৰতে খিচিৰি অকণমান বনাওঁ আৰু মই হেৰি আকৌ চব্জি তব্জি কমকৈ কাটি ল'লোঁ পটাপট আৰু এইফালে এতিয়া খিচিৰি উতলি আছে আৰু অকণমান ডাঠ হ'ব দিছোঁ অকণমান পনীয়া হৈ আছে সেইকাৰণে আৰু অলপ দেৰি গেছতে বহাই থৈছোঁ আৰু মই এতিয়া খিচিৰি লগত খাবৰ কাৰণে দুজনীমান বোলো শুকান মাছ ভাজোঁ এইফালে এতিয়া জলকীয়া আৰু পিঁয়াজ সৰহকৈ দি দুজনীমান শুকান মাছ ভাজিছোঁ আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব